प्रपाने जम्मा। তো গাইজ এতিয়া আমি আহিছোঁ মূৰ্তি কিনিব। তো আপোনালোকে চাই আমি এতিয়া আছোঁ অনুৰাধাত মূৰ্তি কিনিব আহিছোঁ। আজি কালি বিশ্বকৰ্মা পূজা, গতিকে আমি মূৰ্তি কিনি লওঁ। তো আমি এতিয়া মূৰ্তি কিনিলোঁ আৰু মূৰ্তিটো কিনি এতিয়া আমি ঘৰলৈ গৈ আছোঁ। যাই থাকোঁতে আপোনালোকক আমি কিছুমান দৃশ্য দেখাব চেষ্টা কৰিছোঁ। তো চাই থাকক। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি বিশ্বকৰ্মা পূজা, গতিকে আজি মই মামাহঁতত আছোঁ। লাগিলে ইয়াত পূজা হ'ব, আপোনালোক গোটেইখিনি দেখাই আছোঁ। ৰাতি মূৰ্তি চূৰ্তি আনি গোটেইখিনি আনিলোঁ। এতিয়া পূজা ষ্টাৰ্ট হৈ যাব আৰু পূজাৰী আহিছে। তো গোটেইখিনি আপোনালোকক দেখাই আছোঁ। চাই থাকক শেষলৈ ভিডিঅ'টো। মানে গাইজ আমাৰ অলপ ফুলৰ মালা চালা গোটেইখিনি আনিব লগা আছিল। গতিকে একেলগে আমি কুকিলৰ লগত অলপ ফুৰি আহিলোঁ। সেইখিনি অলপ চাই লওঁ। গতিকে ভিউটো চাই লওক, ধুনীয়া ভিউ। এইবিলাক আৰ্ট কৰিছে, এইবিলাক আৰ্ট কুকিলে কৰিছে, ধুনীয়া আৰ্ট কৰি কুকিলে। তাৰপিছত আমি এতিয়া চাহটো খাই ল'লোঁ, চাহ খাই ল'লোঁ। তাৰপিছত এইটো আপোনালোকে দেখিছে, এইটো কেনেকুৱা লাগিছে? এইটো কিহেৰে বনোৱা কুকিল? এইটো প্লাষ্টিকৰ হয়। কেনেকুৱা লাগিছে চাই লওক। তো এইবিলাক যে ছবি দেখিছে, এইবিলাক চব কুকিলে নিজে আঁকিছে। তো আৰু এইবিলাক গোটেই তো লাইক আৰু এয়া চাওক, এয়া চব্জি তব্জি গোটেই উলিয়াই থোৱা আছে। তাৰপিছত ইফালে মামী পূজাৰ যোগাৰ কৰি আছে, পুৰোহিত আহি পাইছে। গতিকে অলপ পিছতে পূজা আৰম্ভ হ'ব আৰু এতিয়া কামবিলাক চলি আছে। নমো ব্ৰাহ্মণ দেৱায় গো ব্ৰাহ্মণ হিতায় জগদ্ধায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। পাপহং পাপকৰ্মহং পাপত্মা পাপসম্ভৱায় ত্ৰাহিমাং পুণ্ডৰীকাক্ষং সৰ্ব পাপহৰিতে প্ৰণাম কৰিছে। নিজ গুণে সন্তুষ্ট হয় পৰিয়ালৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি অপয় অমংগল
তো গাইজ আমি ইয়াতে আপোনাৰ ভাত তাত দিম আৰু এতিয়া এনেই এইবিলাক ৰেডি কৰি থোৱা আছে ভাত তাত দিম অলপ পিছত ইয়াত আৰু এইবিলাক চাওক ভাত আমি আঞ্জা ভাত গোটেইখিনি ৰেডি কৰি আমি ঢাকি থৈ দিছোঁ ইয়াত চাওক খিচাৰি আছে পনীৰ গোটেইখিনি আছে ইয়াত আৰু বহুত আইটেম আছে গতিকে গোটেইখিনি বনোৱা হোৱা নাই আধা বনাই আছে আৰু আধা হৈছে চ' বনাইও আছে কিছুমান রামধেনু খাতু রঙেরে বুকুতে প্রভু জয় শ্রী विश्वकर्मा सकल सृष्टि के कर्ता रक्षक स्तुति धर्मा কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল বিশ্বকৰ্মা পূজা শেষ হ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'টো যে শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে এইখিনি আৰু ধন্যবাদ